নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় সকলোৰে ভাল নহয়। অসমত বৰ্তমান বানৰ তাণ্ডৱ চলি আছে। নাজানো কতজনে অনিদ্ৰাত অনাহাৰে জীৱন কটাবলগীয়া হৈছে। তাক লৈয়ে মই এটি গীত লিখিছোঁ। গীতটি যদি আপোনাৰ সঁচাকৈয়ে ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোক উৎসাহিত কৰিব। ব্ৰহ্মপুত্ৰ দেখি ভয়ংকৰ, যদি জলপতি হয় ৰুদ্ৰ। বানত আক্ৰান্ত মন অশান্ত, কোনে আহি চাবহি দুখীয়াৰ দৃশ্য। ব্ৰহ্মপুত্ৰ দেখি ভয়ংকৰ, যদি জলপতি হয় ৰুদ্ৰ। বানত আক্ৰান্ত মন অশান্ত, কোনে আহি চাবহি দুখীয়াৰ দৃশ্য। ৰাস্তাটো বানপানী, পদূলিতে বানপানী, চোতালতে বানপানী, ঘৰতো বানপানী, বিচনাতো বানপানী, গডৰেজত বানপানী, আলমিৰাত বানপানী, চৌকেছত বানপানী, পাকঘৰত বানপানী, শোৱা ৰুমত বানপানী, ড্ৰয়িং ৰুমত বানপানী, স্লেপতো বানপানী, ঘৰৰ মুধত বানপানী, চাউলতো বানপানী, চব্জিটো বানপানী, কাঁহীটো বানপানী, বাতিটো বানপানী, বাল্টিটো বানপানী, লেট্ৰিনতো বানপানী, পানতো বানপানী, চূণতো বানপানী, চাদাটো বানপানী, ইফালে বানপানী সিফালে বানপানী, আগেও বানপানী পাছেও বানপানী, দেখিছোঁ বানপানী, খাইছোঁ বানপানী, উঠিছোঁ বানপানীত, শুইছোঁ বানপানীত। আমাৰ এই বানপানী, আমাৰ দুৰ্গতি, ঘৰ বাৰী উটি গ'ল, হলো আমি পথচাৰী। এবাৰ আহিবা দৃশ্য চাবলৈ, যদি তোমাৰ মনে কয় আমাক উদ্ধাৰ কৰিবলৈ। সহায় জনোৱা দুই হাতে। ধন্যবাদ।